ইয়াকো ফোন কৰোঁ ৰ আৰু ইও বিজি দেখোনে চালা চলি মাই গোটেই মায়ে বিজি থাকে ইয়ে বোলো দিনটো কষ্ট কৰোঁ দুখে ভাগাৰে আহোঁ অলপ চলি কটাৰ লগত কথা পাতোঁ জাং ৰচোন অলপ আগৰ পৰা এই চকতে বহি আছে কিজানি অ' কি কৈছা পাগল হাতত তোমাক বিচৰি পাগল লৈ গ'লোঁ মই দেই ঠিকে আছা ফুৰিব যাঙা ফুৰিব যাবি নেকি কি দিছা কথানো ফুৰিব যাম তো কিয় ফুৰিব যাম ফোন কৰিছোঁ দেখা নাই কেৱল হাতী এপি কৰি মৰি দে শুনি ভাই হাত কেৱল হাতী নাচাই কিয় কেনেকৈ ধৰিছি কি লাগে তো মাছৰ এবাৰ খেৰৰ এবাৰ কৰি থাকোঁ খালি পইচাটো চিনি পা আমাৰ নিচিনা ভাল পাইছে কেনে লাগে ভাই আমাক কায়ো ভাল নাপায় কি কৰিবি আৰু পাইছোঁ বাইকখানলৈ ঘূৰবাই যাম না ডিষ্টাৰ্ব নকৰি দে কেৱল হাতত ফোন কৰি থাকা দে ভাই যাং দে কৈ আছে নহবি দে ভাই ডিষ্টাৰ্ব দে গম পাবি দে তাত যোনী না আপি হকা দেখি না গম পাবি তই কবা পইচা কথা না যা পইচা নহ'লে কাম নাই আজি এনে কৈছা কৈ দিনা কি কৰিবি হ'ব দে দেখা যাব মোৰ এই কথাটো দেখা যাব টেনশ্যন পালোঁ আজি লগৰ চলিগতে এনেকৈ ক'লা কাকে কি কৈছা আছোঁ অলপ বহি মাত্ৰ মোবাইল টিভি কিনো কৰিম নহ'লে বাকী ভাল একদম ভাল তোৰ পিছে কেনেহেন নাই দে ভাই মোৰ বঢ়িয়া কিয় বঢ়িয়া দে ভাই কিনো বঢ়িয়া হ'লে দুখে ভাই ইমান দুখ হৈছে বাকী ঘৰত দেখি ভালে আছে ৰাখছে কিবাকে আৰু দে কথা এটা হ'লে কেনে তাৰমানে মইতো জানাই দিনটো কষ্ট কৰা মানুহটো গমেই পাৰিছোন দে দেচোন দে কি কৰিবি আৰু আহি চলি কথা বোলো ক'লো ফুৰিব যাওঁ ভাই চবৰে আপিলত কথা পাতি আছে এই মোবাইল গিলানে খাই দিছে মুঠতে খালি আপি লাগে খালি অপমান কৰি দিলা মোকে কিনো হয় বয়া কৰি কৈছে বহুত দুখ লাগছে এই পাব চব গিলানে তাকে দুই ঘণ্টা মোৰো ইচ্ছা যায় প্ৰেম চেম কৰিব নাই নাপায় আমাৰ ক'ত পাব আৰু গাড়ী চাড়ী চলি থকা মিছা কথা সেইখিনি মানে কি জানে না এই টাকা ধ্বংস কৰা বুদ্ধিয়েতো লাগে দেচোন দে একচুৱেলি লাগে অৱশ্যে লাগে বয়া লাগছে বহুত বয়া লাগছে এতিয়া তাকেতো ৰ তুই বোলে এইবিলাকৰ বিষয়ে অলপ জানা কিবা এটা জানাতো জানো মানে আইডিয়া দিলে অলপ ভাল লাগলা হয় ভাই মোৰো ইচ্ছা পাছত ভাই তোৰ যদি কিবা আৰু বিপদ হয় মোৰো বেয়া লাগে নাই আইডিয়াটো দিব পাৰোঁ মই ডাঙৰ কথা নহয় তাকে বহুতকে দিছোঁ আইডিয়াটো দিলি ভাল লাগে কেনে কৰিলে কি হয় এতিয়া মানে তোৰ ধৰি ল প্ৰেম কৰাৰ বহুত ইচ্ছা মানে এটা মেছেজ চেছেজ কৰি থাকোঁ ভাই গুৰুত্বই নিদিওঁ সেনেকৈ মেছেজ কৰিলে গুৰুত্ব নিদিয়ে কি কৰিব লাগিব তই এটা কাম কৰ ফাৰ্ষ্টে মানে ভালকৈ ফ্ৰেণ্ডশ্বিপত কথা এনে ধৰি লওক মেছেজ কৰি কিবা ধৰ নাই ফোনেই নকৰে যি কৰ ছোৱালীটো হেৰি চৰ বুকৰ ভাই ফোন চোন নকৰে আকৌ তাৰমানে মই সেই কৰোঁ তই এটা কাম কৰ চৰ বুকত লগত চলি আছে লগৰ চলি মানে লগৰ চলি কথা ক'বা ভাল নালাগে না মোৰ তই লগৰ চলি ঘৰত যা যাই মাত্ৰ গাঁওখনত আকৌ 2 পাকমান মাৰ আহা যা লাগা আছে বাইকৰ তেল খৰচ শেষ কৰি দি তাৰে পাছত তাক কবি বোলে এনেহেন আপি এটা আছিল তাই এনেই মেছেজ চেছেজ কৰে মাজে সিমান গুৰুত্ব নিদিয়ে পাতলা সেনেকৈ মেছেজ কৰিলে গুৰুত্ব নিদিয়ে তই যাই মাত্ৰ দেখা দিব লাগিব ৰাতি তই যাই মাত্ৰ বাইকৰ তেল লগা আছে খৰচ শেষে হৈ যাব পাৰে তই মুঠতে মোক কৈ কি জানে নাই তই খেৰৰ বেপাৰ কৰা তই মাছৰ বেপাৰ তই কিয় কৈছা খেৰৰ বেপাৰ মাছৰ বেপাৰ মই যে আৰু মিছা কথা কৈ ভাল পাবা নোৱাৰো মিছা কথা কৈ ভাল পাবা নোৱাৰো গম পাইছো প্ৰথম অলপ চলপ মিছা চলবা নাই ভাই মোৰ দ্বাৰাই যি নহ'ব মই নোৱাৰো মই এক ধানো মিছা কথা তোক মই এটা যিটো আইডিয়া দিলোঁ বৰ্তমান তই যাবি যাই মাত্ৰ তাতে লগৰ চলি এটাৰ লগত ৰখি মাত্ৰ তাক কথাখিনি বুজাই কবি কৈ মাত্ৰ অহা যোৱা কৰিবি অলপমান কৰি মানে বহুত দূৰ হৈ না দূৰ হৈ মানে অলপ কষ্ট কৰিব লাগিব তেতিয়াহে মানে কি কৰিবি আৰু ঘৰতো কায়ো নাই খৰচা পাতি দিব লাগে ভাই একদিন বহিছেহে বিৰাট টেনশ্যন ডাইৰেক্ট কোনো আপনি মেছেজ ৰিপ্লাই নিদিয়ে নহয় তাকেতো মই তোক যিটো আইডিয়া দিলোঁ তই একবাৰ কৰিছা তাৰপিছত তই দেখা দেখি একদিন বহিলে ঘৰত কষ্ট না বিৰাট কষ্ট ঘৰত গাড়ীখন চলাবই যাব লাগিব বেপাৰখন নকৰিলেও নহয় ঘৰততো গমেই পাইছে আমাৰ কেনেহেন অৱস্থা বিৰাট টেনশ্যন দিয়ে তাকো লগৰ চলি কথা লগত দিনটো কাম চাম কৰি আহোঁ অলপ বোলো কথা চথা পাতো চব মই আপি লগত ব্যস্ত থাকে ভাই আজি বয়া কৰি পেলাই বহুত দুখ পাইছোঁ তোক মই এতিয়া নাই এতিয়া দুখ কৰিব নালাগে নাই ভাই কি কৰিবি তইতো জানাই আমি কিমান কষ্ট কৰি চলি আছোঁ মোৰ কথাটো শুনি গমেই পাইছা মোৰ কথাটো সৰুৰ পৰা দেখছো মই এতিয়া মানে কি একে লগত চলি তোৰ অৱস্থা কি হৈছে মোৰ অৱস্থা আজি কি হৈছে দেখা নাই মোৰ দেহা দাঢ়ি পকি গ'ল মোৰ এতিয়া মোৰ কথাটো শুন মানে তই এটা কাম কৰ তই বাৰু তাতে যাব নালাগে তোৰ যিহেতু একদিন বুলি তই বাদ দি শুন ডাইৰেক্টলি তই বিয়া পাতি হ'ব দে কিবা এটা ভাবিম দে এতিয়া যাং দে ভাই মই আছে না বাপৰে বাপ কিয় বেয়া পাম কালি পেলাই ছাগাল চুৰ কৰি মাৰি খালি আগলা হৈছে মই ছাগাল চুৰ কৰোঁ নেকি
রিস চলিয়ে আমার তারে চিনিবা না হয় হেমন্ত চলি সি চুৰে দে বাপেকে চুৰ মাকে চুৰ পিছে ক'ত গৈছিলি ক'ত গৈছিলি মানে ছাৰ তাতে গৈছিলোঁ আমাৰ ছাৰ মানে এই প্ৰেমৰ বিষয়ে যে অলপ চলপ কৈ বাবা তাতে প্ৰেম গুৰু প্ৰেম গুৰুৰ তাতে তাকে তোৱে আপি চাপি নহৈছে কালি চলি গোটেই অপমান কৰি দিলে মোকে আমাৰ তাৰে কিবা কৈছি নেকি কিবা কৈছি মানে জানি ফোনত কথা পাতি আছিল ময়ো যাই ডিষ্টাৰ্ব দিলোঁ মাতলোঁ বোলো ফুৰবা জানা এই কিবা কাৰণে কৈ দিছিল এটা কথাই ভাই আমাৰো সেনে এতিয়া বেলেগ মিছা কথা ক'বা আহিছা ইমান বাপেৰে চাকৰি চাকৰি কৰে কি লেভেলত থকা চলি এইগিলা কথা ক'বা আহিছা নহয় ভাই সঁচা কৈছো নাই নাই এটা দাড়ি কসম খাই কৈছো দাড়ি কসম খায় তই বিশ্বাস কিয় নকৰা দে আছে দে নাই নাই ভাই যাং দে মোৰ আঁতুৰ আছে ভাই মই যাব লাগিছিল যে বাবা তাত বাবা তাতে যা এই কণাই দি আছে যা বাইকৰ ওপৰত আছে যা যা পাবি যা লাগ পাবি যা আছে নেকি চাধা চাধা নাখঙে দে দে বয়সা নাবি দে ছাগল টাকা চুন নকৰবি এই পাগলা আহিছা তই যা যা বাপেৰে চাকৰি কৰে চাধাত তেমাল বেলেগত নতুন গাড়ী বোলে যে সেলফ নাই হা নতুন গাড়ী বোলে সেলফ নাই কি বুঢ়া আছে চাকৰি কৰে চাধা মতে মোক মিছা মাতে সি কালি ছাগল চুৰ কৰি মাৰি খাইছে বেটাই আজি প্ৰেম গুৰুত্ব দিছে মোক মিছা মাতে হা গম পাবি যা ময়ো গম তই কোনোবা দিনা অলপ চাদা দিয়ে তই মোক চাদা খুজিবা আহিছা অলপ নাই দিদি ভাল লাগিছিল চাদা আছে ৰ চাদা পিছে তোক কিন্তু দেখাত কিন্তু এনে ঘূৰি ঘূৰি চলি নাপি 10 টকা তাৰ নাই ফুলা অলপ চুইছোন ধুৰা লাগছে গম পাইছোঁ মাৰি ধুনে দে দেই দেই ভাল কথা চাদা কলা খাবি তাৰমানে থাকা বুলি তোৰ ধনী ঘৰৰ চলি আন তাই বিৰাট ধনী ঘৰৰ বাদ দি তই নেদাম না দেই চিপ্ৰা খাই মৰা খা নাংগে হ'ব দে মই তাৰ মাংস খাইছিলোঁ অলপ আগতে সি কৈ গেল লাভগুৰু তাতে বুলি এতিয়া লাভগুৰু তাতে বিচাৰিছিলোঁ ক'ত পাবা গাঁতে আগত থিয়া দিয়ে লাভগুৰুক বিচাৰি আছা তই নেকি বহ দে বহ বাহ কি দোষ বেছি টেনশ্যন নাই এটা কথা দে গাড়ীখন উল্টি কৰিব উল্টি কৰিব চাকা দুটা আছে দে চাকা দুটা সিফালে ষ্টেণ্ড নাই আপি এটা লাগছিল মোক কিবা কাপোৰটো দি মই পতালে মূৰতেহে পতা হ'ব তই নিজে পতাব লাগিব কিবা এটা আইডিয়া দি পইচা দিম দে কিবা অলপ পইচা খৰচ কৰিব কিমানমান মোটামুটি 50,000 মান পৰিব 50,000 গাৰ্লফ্ৰেণ্ডক কত আইফোন দিলোঁ সেইগিলা কথা ভাবাই নাই পাৰবি তোৰ বাপে চাকৰি এলা পাৰবি এতিয়া কি কৰিম কমই তই এটা কাম কৰ কি তোৰ কেনে এনকে তাৰমানে ডাইৰেক্ট বিয়া পাতবি না টাইম পাছ তোৰ কি চিষ্টেম তই বিয়া পাতবি না তই কিছু বহুতে টাইম পাছো কৰে না কাৰণ দুদিনমান ফোন মাৰি মাত্ৰ বাদ দে হ'ব মই মাল বস্তুখিনি পাৰ পিছত খেদি দিম আপি খেদি দিবি তেতিয়াহ'লে এটা কাম কৰ তই বেলেগ একো কৰবা নালাগে তই লাহেকৈ যাই মাত্ৰ তোৰ আইফোন আছে এটা কাম কৰবি আইফোন লৈ যাবি আইফোনতো চিম্বলটো আছে আৰু নহ'লেও কথা নাই বেলেগ এটা মোবাইলৰ কাভাৰ এটা ল'ব লাগিব আইফোনৰ কাভাৰ এটা এপল আইফোন মোৰ আছে নেকি কথা নাই থাকলেও কথা নাই তই লাহেকৈ যাবি যাই তাৰপিছত ফোন মাৰি থাকবি এই চিম্বলটো যাতে তাই দেখা পাই ফোন মাৰি থাকবি এনেকৈ কিবা কাৰণে কৈ থাকবি আৰু টকা পইচাৰ কৈ থাকবি অলপ বেছি টকা পইচাৰ তাতে অলপমান তোৰ ফালে অলপমান পাউছে পটপ সেন্দু মোৰ কথাটো শুনিলোঁ পটপ পতাটো সেনেকৈ কৈ থকাৰ পিছত লাহেকৈ তাই সিহঁতৰ ওচৰ কৰি কিনে আহিব পাৰিবি যদি নতে এই কাণত বস্তু লাংটা কৰি বম এই কোবাবি দে পাছত কোবাবি তই শুন নাকি তই মই যিটো কৈছোঁ তে সেনেকৈ কৰাৰ পাছত তাৰপিছত লাহেকৈ তাই নাম্বাৰটো হ'ব তই গুৰু মানছোঁ মই এতিয়া কেইটকামান দিব লাগিব তই এতিয়া যাত্ৰা হিচাপে কি দিবি তই পইচা আছে না 10,000 মান দিলোঁ আজি পইচা নাই মোবাইল আছে বুলি তই চচমা নালগে মোক চচমা নালগে যাম মই খাওঁ এনে ফ্ৰীতে দিহাৰীয়া নহয় নহ'ব এনেকৈ বেছি কৈছা তই তোক চাই আছো মই কিহৰ পইচা লাগে তোক তোৰ বাচ্চা ঘূৰি পৰা আহিছা তই মোক আবে কি চাকৰি কৰা নাজানা তই কি কবি আৰু ভাই বিৰাট ভুল কাম কৰিলোঁ আমি কি ভুল কাম কৰিলোঁ ভুল কাম মানে কি কৰিবি আৰু ইমান বহুত ভাল পাইছিলোঁ ভাই মই তাতে কাটি কিনে বেলেগ দেখি তোৰ কিহৰ কাৰণে মই বৰবাদ হৈ গৈছোঁ বৰবাদ হৈ গৈছে তই টাইম দি থাকিব লাগে মই টাইম দি থাকিব লাগে নেকি সেইকাৰণে মই কৈছোঁ না প্ৰেম চেম বাদ দি ইনকামত লাগি যা এনেই বেকাৰ থাকি লাভ নাই আজিকালি যুগত গম পাইছা
বহুত ইনকামে চিনকামে লাগি দেচোন যা বহুত ইনকাম কৰিলো কেৱল আপি আপি কৰি থাকা সিদিনা ডাঙৰ কথা কৈছিলি মোক সিদিনা কথা কৈছিলি খেলৰ এবাৰ পৰা অলপ কিবা ইনকাম চিনকাম কৰি দিয়া স্যার দছি আজি অঁ দেচি তই যাম দেই মই যাম যাম কাম আছে সিদিনা গালি কৰিছিলা না বুজাইছোঁ দে যি ক'ব লাগে কৈছোঁ আৰু মই পয়সা অঁ দে যাম দে যাব দে ভাই যাম দে ইনকাম কৰি দিয় অলপ দে মুচি থৈ দিবি বাকাছত ভাই ভাই বিৰাট ভাল ইয়ে আপি ভাল পাইছি দে বোলে আজি কেনে খালি টকা খালি না হা এই বিৰাট ভুল কাম কৰিলো ভাই হ'ব ন সি আকৌ ভাই বয়াকে ক'লো আমি বয়াকে ক'বা নালাগে সেনকে মনত ৰাখি গম পাইছা না আপিটো একদিন আহিব একদিন গুচি যাব কিন্তু বন্ধু সদায় চিৰ জীৱন থাকি যাব মনত আছে ষ্টেটাছ কিবাহত আজিকালি মোবাইলত পাই থকা ছিংগল লাইফ ইজ বেষ্ট লাইফ বুজি পাইছা নে নাই সেইকাৰণে বন্ধুৰ লগত সদায় মিলা প্ৰীতি থাকিব লাগে সেই বুজাই দিলি যে ভাই আমি সদায় বন্ধু হৈ থাকিম আৰু আপি লাগব আৰু আজি আমাৰ চেনেলত নতুনকৈ দুজন ইদুল আলী আৰু প্ৰাঞ্জল দাস এই দুজন আমাৰ নতুনকৈ চেনেলত এক্টিং কৰিছে আগতো এটা ভিডিঅ' বনাইছে ইহঁতৰ কাৰণে এটা লাইক আৰু কমেণ্ট শ্বেয়াৰ জৰুৰ কৰি দিব আৰু ভিডিঅ'টো বনাওঁতে বহুত কষ্ট হয় বহুতখিনি আমি বৰ্তমান আজিৰ ভিডিঅ'টোত কোনো স্ক্ৰিপ্ট নাই এনে যিখিনি মনত আহিছে আৰু সেইখিনি মতে ভিডিঅ'টো কৰি দিছোঁ শ্বেয়াৰ কৰি দিব দে শ্বেয়াৰ কৰি দিব ভিডিঅ'টো চেনেলটো সাবস্ক্ৰাইব কৰিবি ভাল ভাল ভিডিঅ' আহি থাকো আমাৰ মাজত নতুন নতুন ভিডিঅ' আহি আছে আৰু ইলেকশ্যনৰ বিষয়ত আহি আছে ভিডিঅ' গোটেইখিনি ভিডিঅ' আপোনালোকে পাই যাব চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব আজি কিবা ভুল হ'ব পাৰে ভুল গিলাখান সেই কৰি ল'ব আৰু কমেণ্ট কৰি জনাব ইউটিউব এটা গম পাইছা না ইয়াৰো এটা চেনেল আছে বিহুৰ গুটি নামৰ সেইটো আপোনালোকে চাব বিহুৰ গুটি চেনেল আছে মোৰ এটা সেইটো চাই ল'ব আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি থৈ দিব সাবস্ক্ৰাইব কৰিবি দে পাহৰি নাযাবি চেনেলটোৰ নাম হ'ল এছামিজ ফানি এণ্টাৰটেইনমেণ্ট সদায় কষ্ট কৰি বানাই আছো মনত আছে